বহুত বেয়া ৰে কিয়া আজি পিংকি স্কুল অহা নাই যে ক্লাছৰুমটো আজি বহুত খালী খালী লাগি আছে ঠিকে কৈছা ভাই আজি চিংকি স্কুল অহা নাই মোৰো মনটো বহুত বেয়া হ'ব পাৰে পিংকি মাকে কালি তাইক মাৰিছে চাগে কিয়া কালি ফোনত পিংকিক ফ্লাইং কিছ দিছিলোঁ যে কি কৈ আছা বে কিন্তু তাইৰ মাকে কেনেকৈ গম পালে আৰে ফোনত তাইৰ মাকে আছিল মই গমেই নাপালোঁ মোৰ লগতে একে ঘটনা ঘটিল কিন্তু তাইৰ মাক নহয় তাইৰ বাপেহে ফোনটো উঠাইছিল আজি পঢ়িব একদম মন নাই ক'ব নোৱাৰো কোন হাৰামী মাষ্টাৰে পঢ়াব আহিব বা চাচোন চা কিমান টাইম হৈছে 11:45 আবে এতিয়াতো টাকলা মাষ্টাৰ আহিব টাইম হৈছে মাথাটো খাব আৰু এতিয়া আহি গুড মৰ্নিং ছাৰ পঢ়া শুনাটো নাই খালি গুড মৰ্নিঙে কৈ থাক বেটা ক্লাছৰুমত টিচাৰ আহিছে আহিব দে মই কি কৰিম অভদ্ৰ শুব আহিছা এনে মোৰ টোপনি ভাঙি দিলে নে বেটা মোৰ ক্লাছত আহি তই কেনেকৈ শুই গলি ছাৰ এনেকৈ আকৌ শুই গৈছা তোক ৰ ছাৰ এনেকৈ মোক টোপনিৰ পৰা উঠাই আছে ন চাব একদিন ভগৱানে আপোনাক উঠাই লৈ যাব ছাৰ যদি ভগৱানে আপোনাক উঠাব আহে ন মোৰ ঘৰৰ এড্ৰেছ দি দিব কিয়া কি ক'ম ছাৰ আপোনাক ভগৱানৰ ওচৰত এজনী গাৰ্লফ্ৰেণ্ড বিচাৰি আছো কিন্তু আজিলৈকে নাপালো ভগৱানৰ পৰা যদি কিবা খুজিব লগা আছিল অলপ দিমাগ খুজিব লাগিছিল কি আপোনাৰ কাৰণে নেকি মোৰ কাৰণে নহয় তোৰ কাৰণে মোৰ তাততো আগৰ পৰাই আছে দিমাগ তোৰ লগত যদি ইমানে দিমাগ আছে পিছত পৰীক্ষাত কিয় ইমান গোল্লা লৈ আহা মই নানো গোল্লা আপুনিহে দিয়ে তোক গোল্লা এনে নিদিওঁ বহীত যদি একো নেলেখা তেতিয়াহে দিওঁ আৰে ছাৰ বহীতটো মই লেখো ন কি লেখা কি লেখা মোৰ নাম লেখো মুখত এনেকুৱা এটা শ্বট দিম মুখ লাল হৈ যাব লগতে নামো পাহৰি যাবি হাৰামি চালা চিন্তু তই টেনশ্যন নলবি তই যদি নাম পাহৰি যা ন মই তোক মনত পেলাই দিম তই ইয়াৰ নাম মনত পেলাই দিব নালাগে তোক যে মই মনত কৰি আহিব দিছোঁ সেই কৰি আহিছে নে নাই ছাৰ কি বা লেচন কিতাপৰ লেচন ছাৰ ইয়াতো মনত কৰি অহা নাই কিন্তু মোৰ গাৰ্লফ্ৰেণ্ডৰ কথা মনত কৰি আহিছোঁ চালা আজি তই বাচি গলি ঘৰত এৰি থৈ অহা দেখি কি এৰি থৈ আহিছে লাঠি মই আকৌ ভাবিছিলোঁ আপোনাৰ দিমাগে এৰি থৈ আহা বুলি তহঁত ছাত্ৰ হয় ছাত্ৰৰ দৰে থাকিবি টিচাৰক কি ধেমালি কৰি ৰাখিছা নেকি তহঁতে হা ছাৰ এই টিচাৰ মানে কি হয় ন আৰে তই টিচাৰ মানে কি নাজানা টিচাৰ মানে হ'ল 4 কাপ চাহ আৰে এইটো কেনেকৈ বে ৰখক কৈ আছো টিচাৰত টি মানে হ'ল চাহ আৰু ছাৰ মানে হ'ল 4 তো হৈ গ'ল নে 4 কাপ চাহ এতিয়া কাপ ক'ৰ পৰা আহিল কচোন মোক আৰে ছাৰ আপুনি এইটো নাজানে চাহটোতো কাপতে অনা হয় ন ছাৰ চাহৰ কথা কওঁতে মনত পৰিল স্কুলত চব ছাত্ৰ ছাত্ৰীৰ কাৰণে চাহৰ ব্যৱস্থা কৰি দিব লাগে কিয় বে ছাৰ বহুত টোপনি ধৰে আপোনাৰ ক্লাছত যদি চাহ খাই দিওঁ আৰু তেতিয়া টোপনি নধৰে ছাৰ মোৰ মতে চাহ নহয় কফি দিব লাগে কি ক চবে হয় নেকি পিছত তহঁতে কওঁ যদি তহঁতক কেকৰো ব্যৱস্থা কৰি দিওঁ আৰে ছাৰ এতিয়া আপুনি বহুত ধুনীয়া কথা ক'লে একদম মোৰ মুখৰ কথা কৈ দিলে তেতিয়াহ'লেতো ছাৰ বুট বাজাৰৰ ব্যৱস্থা কৰি দিব স্কুলত পঢ়িব আহিছা নে কেক লগাব আহিছা ছাৰ কথা এটা সুধিব লাগিছিল সুধ পৰীক্ষাত নকল কৰাটো ভুল নেকি ছাৰ ভুল হয়তো আৰে তই আগতে ক'ব লাগিছিল ন আপোনাৰ কাৰণে মই আজি 3 বছৰৰ পৰা ভুল কৰি আহি আছো মানে তই 3 বছৰৰ পৰা স্কুলত নকল কৰি আহি আছা হয় ছাৰ সেইকাৰণেতো পাছ হৈ আহি আছো চালা বেটা এইবাৰ তই পাছ কৰিব নোৱাৰা কিয়া কাৰণ এইবাৰ পৰীক্ষা হলত মই থাকিম আৰু যদি নকল কৰি থকাত ধৰা পৰা স্কুলৰ পৰা বাহিৰ কৰি দিম আৰে ছাৰ মোক ধৰা পেলাবই নোৱাৰে কিয় বে মই নকল এনেকুৱা জেগাত লুকাই থওঁ চালা কোনো বিচাৰি নাপাবি তই এনেকুৱা কি জেগাত লুকাই থওঁ ৰে যে কোনো বিচাৰি নাপাব ছাৰ জাঙিয়াত লুকাই থওঁ অভদ্ৰ জাঙিয়াত নকল লুকাই থওঁ চালা হাৰামি ছাৰ মই নানো কিন্তু বাহ ছাৰ তহঁতে এনেকুৱা ছাত্ৰ হ'ব লাগে যি নকল নানে পৰীক্ষাত আৰে ছাৰ আপুনি বুজি পোৱা নাই মই এই কৈ আছোঁ যে মই জাঙিয়াৰ ভিতৰত নহয় গেঞ্জিৰ ভিতৰত নকল ভৰাই আনো কাৰণ মই জাঙিয়া নিপিন্ধোৱে পিছে তোক এতিয়াই পিন্ধাই আছো